নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি যোনটো ভিডিঅ' লৈ আহিছোঁ সেইটো হৈ গ'ল যে গৰ্ভৱতী মহিলা এগৰাকীয়ে ফিজিকেল ৰিলেশ্যনশ্বিপলৈ আহিব পাৰে নে, ফিজিকেল ৰিলেশ্যনশ্বিপ কৰোঁতে বাচ্চাটোৰ ওপৰত কিবা এফেক্ট হ'ব পাৰে নেকি, নে মহিলাগৰাকী কিবা এফেক্ট হ'ব পাৰে নেকি, সেই সকলোবোৰ কথা লৈ আপোনালোকৰ আগত আহিছোঁ। আৰু এইটো কিমান মাহৰ পৰা কৰিব পাৰিব, কিমান মাহ কৰিব নালাগে, কোন কেইমাহ মানুহে ধ্যান দিব লাগে, সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই ক'বলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে হৈ গ'ল যে আমি গৰ্ভৱতীৰ সময়ত ফিজিকেল ৰিলেশ্যনশ্বিপত যাব পাৰোঁনে? তাৰ উত্তৰটো হৈ গ'ল আমি যাব পাৰোঁ, তাত একো প্ৰব্লেম নহয়। এক্সপাৰ্টসকলৰ মতে, ডক্টৰসকলৰ মতে, গাইনকলজিষ্টৰ মতে আপুনি ফিজিকেল ৰিলেশ্যনশ্বিপ ডিউৰিং প্ৰেগনেঞ্চিত কোনো ধৰণৰ প্ৰব্লেম নহয়। যদি আপোনাৰ প্ৰেগনেঞ্চি একদম স্মুথলি গৈ আছে, আপুনি এটা হেল্ডি প্ৰেগনেঞ্চি জাৰ্ণি কৰি আছে, তেন্তে আপোনাৰ একো প্ৰব্লেম নহয়। যদি কেনেবাকৈ আপোনাৰ এই প্ৰেগনেঞ্চিত অলপ হ'লেও কিবা খেলি মেলি আছে, তেন্তে আপুনি এইটো ফিজিকেল ৰিলেশ্যনশ্বিপত যোৱাৰ আগত এবাৰ ডক্টৰক সোধক আৰু নিজেও বহুতখিনি চম্ভালি কামবোৰ কৰিব। তাৰ পিছতে হৈ গ'ল যে যদি আপুনি হেল্ডি প্ৰেগনেণ্ট হৈছে, তেন্তে আপুনি কিমান মাহলৈকে ধ্যান দিয়াটো উচিত ৰিলেশ্যনশ্বিপৰ কাৰণে। সেইটো হৈ গ'ল যে আপুনি কমেও 3 মাহ, প্ৰথম 3 মাহ চাব যে আপুনি সেই প্ৰথম 3 মাহত বাচি থাকিবলৈ চেষ্টা কৰিব। প্ৰথম 3 মাহত বডিটো আমাৰ বহুতখিনি নতুন নতুন ফেজলৈ আহি থাকে, হাৰমনেল চেঞ্জেছ বহুতখিনি হয়। গতিকে এইখিনি সময়ত অকণমান নিজৰ বডিটোৰ ছাপোৰ্ট কৰিবলৈ প্ৰব্লেম হয়। গতিকে এই 3 মাহ অকণমান নিজে বাচি থকাটো প্ৰয়োজন। তাৰ পাছত লাষ্ট যেতিয়া ডেলিভাৰী সময় আহে, ডেলিভাৰীলৈ 1 মাহমান আছে ছাপ'জ, তেতিয়াও আপোনালোকে কৰিব নালাগে। লাষ্ট ট্ৰাইমেষ্টাৰৰ লাষ্টৰ সময়খিনিলৈ অকণমান এইখিনিত বাচি থাকিব লাগে। আৰু ইমানখিনি মন দিব লাগে যাতে আপুনি ফিজিকেল ৰিলেশ্যনশ্বিপত আহিলে আপোনাৰ পেটটোৱে একো প্ৰব্লেম নাপায়, আপোনাৰ পেটত যাতে হেঁচা নপৰে, আপুনি ইমানটো ধ্যান দিব লাগে। গতিকে গৰ্ভৱতীৰ সময়ত ৰিলেশ্যনশ্বিপত যাব পাৰে, তাৰ কোনো অপকাৰ নহয়। আৰু এইখিনি কথা মই আপোনালোকক ক'বহে পাৰিছোঁ, কিয়নো আপোনালোকৰ বডিত কি হৈ আছে সেইটোৰ বিষয়ে মই নাজানো। সেইটোৰ বিষয়ে আপোনাৰ মেইন গাইনকলজিষ্টে জানিব। আপুনি যাক দেখুৱাই আছে, যাৰ পৰা আপোনাৰ চেকআপ চলি আছে, তেওঁ আপোনাৰ বিষয়ে ভালকৈ জানিব। গতিকে এইখিনি কৰাৰ আগত আপুনি এবাৰ গৈ ডক্টৰক সোধক, কাৰণ ইমানখিনি আপোনালোকে সকলোখিনি কয় যে ডক্টৰক সকলোখিনি খুলি সোধাৰ আমি সুধিব লাগে, ডক্টৰক সকলোখিনি খুলি ক'বও লাগে। গতিকে আপোনালোকে এইটো বিষয়ে এবাৰ ডক্টৰক সুধিব পাৰে, কিয়নো আপোনাৰ ডক্টৰে আপোনাক ভালদৰে গাইড কৰিব। মই আপোনালোকক জাষ্ট ক'ব পাৰিম যোনখিনি মই ষ্টাডি কৰিলোঁ আৰু যোনখিনি আপোনালোকে গম পাইছে। এইটো ডিউৰিং প্ৰেগনেঞ্চি সকলো মহিলাই এইটো গম পায়। সেই গতিকে মানে আপোনাক মই সেইখিনি কথা ক'বহে পাৰিছোঁ। গতিকে আপোনালোকে এবাৰ গাইনকলজিষ্টক সুধি চাব, আপোনাৰ প্ৰেগনেঞ্চিটোৰ যেনেকুৱা জাৰ্ণি চলি আছে সেইটোৰ ওপৰত আপোনাক ডক্টৰে গাইড কৰিব।